बोल ini pasana mas কাম কৰিলো তো হাই ফ্ৰেণ্ডছ ওয়েলকাম টু মাই নিউ ব্লগ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আজি ইমান চাওক ছাতিটো কেনেকৈ ছাতিলৈ আহিছে দেখিছে তো আজি মই গৈ আছোঁ বহুত 2 দিনৰ পৰা ধৰি বৰষুণ পৰি আছে ইয়াত অলপমান কিনকিনকৈ বৰষুণ পৰিছে আৰু যেতিয়া নেকি বৰষুণ পৰে তেতিয়া এয়া আমাৰ নিশ্চয় ওচৰত এখন কপিলী নদী এখন আছে কপিলী নদীখনত পানী যেতিয়া নেকি বাঢ়ে কেনেকুৱা ৰূপ লয় আপোনাক দেখুৱাব চেষ্টা কৰিম চাবচোন কেনেকুৱা মানে যেতিয়া নেকি পানী নাবাঢ়ে তেতিয়া বহুত ধুনীয়া লাগে কপিলীখন চাই আৰু যেতিয়া পানী বাঢ়ে তেতিয়া বেলেগ ধৰণৰ এটা ৰূপ এটা লয় কপিলীয়ে আৰু মানুহবোৰ কেনেকৈ ধৰি লওক খৰি খেৰ বা ধৰে খৰি ধৰে তাৰপিছত মাছ মাৰে বিভিন্ন ধৰণৰ এনেকুৱা হ'ব তাকে দেখুৱাম আপোনালোক চাই থাকিব ভিডিঅ'টো কপিলী কেনেকৈ বাঢ়িলে কেনেকুৱা ৰূপ লয় কপিলীয়ে আৰু বৰ্তমান মই মাথাউৰিৰ ওপৰত আছোঁ আৰু দেখিছে ৰাইজে খৰি ধৰিছে আৰু সকলোবিলাক খৰি ধৰি ওপৰত উঠাইছে কাৰণ পানীটো প্ৰায় বাঢ়িয়ে আছে এইপিনে চাওক আপোনাক দেখুৱাই আছোঁ এয়া দেখিছে কপিলীৰ কিনাৰত তাতো বহুত জুম কৰি থৈ দিছে খৰি ধৰি আপোনালোকক দেখুৱাম ইয়াৰ আগলৈ যাম আগত আৰু সেইপিনে মাছ মাৰি আছে সেইবিলাকো দেখুৱাব চেষ্টা কৰিম গৈ আছোঁ আগলৈ তো ফ্ৰেণ্ডছ বৰ্তমান আমি গৈ আছোঁ আৰু ইয়াতে মানে অকণমান আগত আৰু ইয়াতে মাছ মাৰি আছে ৰাইজে পাইছে কিনা জানো চাওঁগৈ অলপমান সৰু মাছবোৰ আহিছে কোৱা শুনা পাইছোঁ তো আমি আগলৈ গৈ আছোঁ আৰু আশীষ নিপু গৈ আছে নিতুৰে আগত গৈ আছে তো তাত চাম আৰু মাছ মাৰা দেখুৱাম আৰু শুনা পাইছোঁ ফোন মাৰিছে এতিয়া এজন ভাইটি এজনে সেইপিনে পাৰত বোলে মাথাউৰি গুড়া শুনি আছে তাতো যাম সেয়া দেখুৱাম প্ৰথমতে মাছ মৰা অকণমান দেখুৱাই লওঁ ভিডিঅ'বিলাক চাই লওঁ অলপমান তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক ini pasana mas kamu dulu kopi sih mana
তো ফ্ৰেণ্ডছ বৰ্তমান আমি আছোঁ নদী কিনাৰত মানে ইয়াতে কি হয় আগতে এটা মন্দিৰ এটা আছিলে প্ৰায় গৰা খহি গ'লগৈ আৰু এতিয়া গৰা খহি আছে গতিকে আৰক্ষী মানে পুলিচসকলো আহিছে আৰু ইয়াতে কেনেকৈ কৰিলে ইঞ্জিনিয়াৰবিলাকো আহিছে যাতে কেনেকৈ দিলে বানটো ৰখিব মাথাউৰিটো বা ৰখিব আৰু আগত দেখুৱাওঁ আপোনালোকক আগত মানে বাঁহবিলাকো আনি আছে গাড়ী দি বাঁহ পুতিব প্ৰায় বাঁহ পুতি যাতে পানী ঢৌটো বেলেগ চাইডে যায় তাৰ চেষ্টা কৰিব সকলো আহিছে চাম দেখুৱাই আছোঁ আপোনাক আৰু আমি আগলৈ গৈ আছোঁ আগত গৰা খহি প্ৰায় গৰা খহি আছে বুলি আমি তালৈ গৈ আছোঁ আপোনাক দেখুৱাই আছোঁ আৰু ইয়াত দেখিলে মাথাউৰি মই কৈছিলোঁ কোন মাৰিছিলে ইয়াত দেখিলে প্ৰায় মানে মাথাউৰি পানী তাৰ বাগৰিছে আৰু লাহে লাহে অলপমানকৈ আৰু কিছুমান পিছত হয়তো পূৰা ভাঙি যাব পাৰে এইখিনি প্ৰায়খিনি জেগা ভাঙি যাব পাৰে মই দেখুৱাম ভিডিঅ'টোত চাই থাকিব প্ৰায় মানে ভাঙি যায় আৰু এইখিনি বহুতখিনি ভাঙি গৈ যায় দেখিলে প্ৰায় ভাঙি গৈ আছে তো ফ্ৰেণ্ড চাই থাকক এই বানপানীৰ কবলত ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তৰাজুলি কেনেকুৱা হৈ আছে মাথাউৰিৰ ওপৰত পানী গৈ আছে আৰু দেখুৱাই আছোঁ আপোনালোকক মই ভিডিঅ'টোতে তো ফ্ৰেণ্ডছ আমি বৰ্তমান আগলৈ গৈ আছোঁ মানে তাত মানুহ দেখিছে জুম হৈ আছে ইয়াত সিপাৰৰ পৰা মানে যিখন কপলি আছিল কপলি ইমান ডাঙৰ ভৰা কপলি এটা গৰু সাঁতুৰি পাৰ হৈ আহিছে মানে গতিকে তাত গৰুটোক ধৰিলে ৰাইজে ধৰি পেলাই কি কৰে এতিয়া আমি গৈ আছোঁ আগলৈ ইমান ডাঙৰ ভৰা কপলি নিজৰ জীৱন বচাবৰ কাৰণে তেখেতলোকেও গৰুটোৱেও মানে কিমান চেষ্টা কৰিছে তাকে যাওঁ আৰু আমাৰ ৰাইজে কি কৰে গৰুটোৰ বিষয়ে তাকে আপোনাক জনাম হেল্ল' মানে কোনফালে পাইছে চিন্তা কৰি নদীত কি কবি বডি নদীত জিন্দা কৰি উঠি আহিছে লাইফত প্ৰথমবাৰ দেখা পাইছোঁ কপিল নদীত গৌ তো ফ্ৰেণ্ডছ এজনী হ'ল গৰুটো যিটো নেকি সিপাৰৰ পৰা সাঁতুৰি আহিছিলে ইমান ভৰা নদীটো কপলিটো আৰু ইয়াক এতিয়া উঠিব নোৱাৰা হ'ল পূৰা ভাগৰ লাগি গ'ল ইয়াক দাঙি নিয়াৰ ব্যৱস্থাহে কৰিব লাগিব দাঙি নি ইয়াত গাঁওভাগত থ'ব লাগিব তাৰপাছত আৰু এনেকৈ জনাব লাগিব আৰু বস্তুটো কাৰ হয় কি হয় লৈ যাব পৰা যদি গাঁওভাগত আছে বস্তুটো এনেকুৱা নগৈ এতিয়া সকলো দাঙিব লাগিব কাৰণ উঠিব নোৱাৰা হৈ গ'ল এনেই ভাগৰ গৰুজনী চাই কপিল নদীত উঠি আহিছে যাব বৰ আশা আছে দে আৰু ফ্ৰেণ্ডছ আৰু আমি আহি মাথাউৰি যিটো গৰা খহাটো
পানী ওপৰেদি যোৱাটো আহি পালোহি বহুত ৰাইজে আহি আছে আৰু চাই আছে আৰু সেইটো কেনেকুৱা হৈছে তো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কিমানে চাওক দেখিলে কিছু সময়ত আগত অলপমান বৈ আছিলে ওপৰত মানে এতিয়া আৰু পূৰা ডাঙৰ হৈ গ'লগৈ হয়তো মাথাইটো ছিঙি যোৱা চান্সো আছে কি হয় এতিয়া পিছলৈ চাই থাকোঁচোন বাৰু আপোনালোকে দেখা পাব কেনেকুৱা হয় কি হয় দেখুৱাব চেষ্টা কৰিম আৰু ইয়াতো লাগি আছে মানে কি হ'ল মাথাউৰিটো নতুনকৈ বনাইছিলেতো ইয়াৰ মানে ভিতৰেদি লিক কৰি আছে পানীবিলাক ওলাই আছে আৰু গতিকে পানীটো ৰখাবৰ কাৰণে সকলো ৰাইজে মিলি পেলাই চেষ্টা কৰি আছে যাতে কেনেকৈ তাক ৰখাব পৰা যায় আৰু এইবিলাক আগলৈ চাওক বাঁহ পুতি কৰি ওপৰত বস্তা দিছে আৰু গাড়ী দি মাটি আনি আছে আৰু সকলো ৰাইজে চেষ্টা কৰিছে যাতে মাথাউৰিটো ভাঙি নাযায় কাৰণ ভাঙি গ'লে সকলো বিপদ আপদ হ'ব না গতিকে সকলো চেষ্টা কৰি আছে